নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ আজি নতুন এটা ভিডিঅ'ত বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো A few moments later বন্ধুসকল অৱশেষত গৈ আছো আমি নাৰী মানে তাত পৌৰাণিক মন্দিৰ এটা আছে বাসুদেৱ মন্দিৰ বুলি কয় তাতে গৈ আছো আমি মই গৈ আছো আৰু খাবৰ কাৰণে কেইটামান বস্তু লৈ লৈছো আৰু যিহেতু লাগে আৰু ভাই এতিয়াও ললিপপ খোৱা স্বভাৱটো এৰা নাই যে বাইক চলাই চলাই এফালে ললিপপ খাই গৈ আছে আজি বতৰটো ভালে আছে বাৰু একদম ৰ'দ দিছে যে সেইটো কাৰণে ভাল লাগিছে আৰু বতৰটো মাজে মাজে কেতিয়াবা বৰষুণ দিলে পটকৈ যাব ওলাবলৈ বহুত অসুবিধা হয় আৰু ঘৰৰ পৰা এয়া চাব আৰু কিমান দূৰ আছে ভাই বহুত দূৰ প্ৰায় আৰু দূৰ আছে বাৰু গৈ আছোঁ আৰু এতিয়া চাই লওঁ আৰু কিমান টাইম লাগে 1 hour later এই আমি সোমাই আহিলোঁ এতিয়া নাৰী ভিলেজ বুলি কয় আৰু এইটো জেগাটো এতিয়া ইয়াৰ পৰা গৈ আছোঁ বাসুদেৱ মন্দিৰ এতিয়া জেগাটো ক'ত আছে ইমান ভালকৈ ময়ো নাজানো অলপ আগত গৈ পেলাই সুধি ল'ম আৰু ক'ত কি আছে কি নাই এইটো অৰুণাচল ডিষ্ট্ৰিক্টে পৰে ন ভাই অৰুণাচল এতিয়া মই ওপৰত আৰু অলপ টাইম আছে ন ৰেলৱে যোনটো কিবাটো ৰেল গেট পাৰ কৰাৰ পাছতে মানে যোনটো অৰুণাচল বুলি কয় আৰু জেগাটো মানে অৰুণাচলে হৈ যায় আৰু ৰেলৱে ট্ৰেক ক্ৰছ কৰি গৈ আছোঁ এতিয়া লাহেকৈ চলাবি ভাই আয়া টিকা সিজি গৈছে বে আজি ৰাস্তাটো ইমান ধুনীয়া ন ভাই অসমত আছিলোঁ এইয়া চাব এতিয়া আমি অৰুণাচলত সোমাম আৰু ড'ন্ট ড্ৰিংক এণ্ড ড্ৰাইভ বুলি লিখা আছে চাইনবৰ্ডত এতিয়া আমি এইয়া অৰুণাচলত প্ৰৱেশ কৰিলোঁ আৰু য'ত মানে নাৰী যাম আৰু এইটোৱে হ'ল ৰাস্তাটো আৰু এতিয়া গৈ আছোঁ ৰাস্তা ইমান ঠিক নাই ন বহুত বেয়া এতিয়াও ভালকৈ বনোৱাই নাই ৰাস্তাটো চাওক কি অৱস্থা ৰাস্তা আৰু যোনফালে মানে মন্দিৰটো যায় যোৱা ৰাস্তাটো এইফালে হয় এইফালে এনেকৈ যাব লাগে চিধা আৰু এইফালেও ৰাস্তা এটা আছে এইফালে মানে নদীটো যায় আৰু এইফালে নাৰী নদীটো যোনটো এইফালে পিকনিক স্পট আছে আৰু এইফালে এইয়া চাব আমি এতিয়া পাহাৰৰ ৰাস্তাৰে গৈ আছোঁ আৰু এতিয়া ওখ আছে আৰু জেগাটো প্ৰায় আৰু হ'ব চাগে ন 10-15 মিনিটমান ৰাস্তাই হ'ব নেকি কম নহ'ব মানে বাপৰে ইয়াতো ৰবৰ বাগান ন নামি লওঁ অকল এয়া চাব এইটো হ'ল মানে ৰবৰ খেতিৰ বাগান হয় আৰু যোনকেইটা আমি চেণ্ডেল পিন্ধোঁ আৰু গেটিছৰ ৰবৰ হওক বা যিয়ে হওক এই তাৰে খেতি হয় মানে এয়া চাব মানে এইটো কেনেকৈ কৰে মানে ইয়াত কাটি দিয়ে যেতিয়া কাটি দিয়ে ন ইয়াৰ পৰা ৰসটো এনেকৈ বাতিত গিৰেগৈ আৰু ধুনীয়াকৈ এয়া চাব তাৰপিছত এই ৰসটো মানে ধুনীয়াকৈ এনেকৈ কালেক্ট কৰে আৰু এনেকৈ বাতিত তাৰপিছত শুকাই দিয়ে আৰু এইটোৰ পৰাই মানে চেণ্ডেল হওক বা যিকোনো ৰবৰ জাতীয় বস্তু হওক এইটোৱে বনায় আৰু এয়া চাব কি প্ৰকাণ্ড গছ ৱাও কি ধুনীয়া বন্ধুসকল পাহাৰীয়া ৰাস্তাত আহি পালোঁ আৰু এয়া চাব কি ধুনীয়া একদম পানী চাওক না কি ধুনীয়াকৈ গৈ আছে পানীটো এতিয়া মন্দিৰ বিচাৰি গৈ আছোঁ আৰু চাই লওঁ কোনফালে আছে ইফালে মানে সুধিবলগীয়া মানুহো নাই যে তেনেকুৱাকৈ কৈ দিব মানে এনেকুৱা হৈ গৈছে আৰু গৈ আছোঁ আৰু এনেকৈ ৰাস্তাই হেৰাই গ'লোঁ নেকি এনেকৈ লাগি আছে ব'ল গৈ ল হে প্ৰভু ৰাস্তা দেখাই দিয়া ক'ত আছা তুমি বন্ধুসকল ফাইনেলি আমি আহি পালোঁ বাসুদেৱ মন্দিৰ এয়া চাব পাৰিছে পাছফালে গেটখন আৰু মানে কি হ'ল ৰাস্তাত মানে যোনটো ধূপকাঠি আনিছিলোঁ বন্ধুসকল এইটো হেৰাই থাকিলে মানে এতিয়া কি হ'ল মানে মেইন কথাটো মানে আৰু ৰাস্তা পাহৰি গৈছিলোঁ আমি মাজতে এনেকুৱা অৱস্থা হৈছে মানে ৰাস্তা বিচাৰি পোৱা নাই এনেকুৱা সুধি ফাইনেলি লাষ্টত আহি পালোঁ আমি মন্দিৰলৈ কয় নহয় মনৰ পৰা যদি বিশ্বাস আৰু যদি কিবা যদি থাকে চেষ্টা যদি কৰে তেনেহ'লে চিয়'ৰ আহিব পাৰে আৰু এয়াই
ভগৱানৰ আশীৰ্বাদ আছিলে যে আমি ইয়ালৈ আহি পালোঁ আৰু কিবা এটা বিচাৰিম মানে ইয়াত ভগৱানৰ পৰা যে এয়াই আৰু এতিয়া ওপৰলৈ বগাই গৈ থাকোঁ আমি। আৰু বন্ধুসকল এতিয়া আমি গৈ আছোঁ এই চিৰিৰে মন্দিৰ আৰু এই মন্দিৰত মানে এনেকুৱা কাহিনী এটা আছিলে মানে ভগৱান শ্ৰীকৃষ্ণই ৰুক্মিণীক মানে পলুৱাই আনিছিলে আৰু এই জেগাটোত আৰু এই মন্দিৰটোতে আমি গৈ আছোঁ। এনেকুৱাই মানে মানুহকেইটা কৈছিলে আৰু বহুত কিবা কিবি কাহিনী আছে ইয়াত। যিমানখিনি জানো ইমানখিনি কৈছোঁ আৰু এতিয়া গৈ আছোঁ। এয়া চাব ৰিপন ভাই আগফালে গৈ আছে, এতিয়া ময়ো এইফালে গৈ আছোঁ আৰু চিৰিৰে পাৰ হৈ এয়া চাব পূৰা জংঘল হৈ গৈছে মানে জেগাটোত, মানুহ ইমান নাহে চাগে। এইয়া চাব মন্দিৰত সোমোৱাৰ লগে লগে এয়া চাব কমলা, এয়া চাব কমলা লাগি আছে। কমলা ছিজন অহা নাই, এয়া চাব পূৰা লাগি আছে। পকিলে কি মজা লাগিব ন খাবৰ কাৰণে। চিৰিৰে গৈ আছোঁ আৰু ওপৰলৈ ভাগৰি গৈছোঁ আৰু মজা মজা মজা। কৃষ্ণ প্ৰভু শিৱ 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 এবাৰ এইটো চাওক পাথৰ এটা আছে ইয়াত। ভিউ এইফালে চাব পাৰিছে আৰু ওপৰলৈ যাব লাগিব। ভাগৰ লাগি গৈছে বহুত, পাম আৰু বেছি দূৰ নাই। এয়া চাব কি সুন্দৰ, চাওক কিমান ওপৰলৈ আহিলোঁ আৰু আছে যাবৰ কাৰণে। বাপৰে আচৰিত লাগে ন, ভগৱানে ক'ত ক'ত জেগাত আহি পায়। ভাগৰ লাগি গৈছে বহুত। গৈ থাক ভগৱানৰ নাম লৈ গৈ থাক, একো নাই, ইমানটো কষ্টটো কৰিবই পাৰোঁ। বন্ধুসকল এয়া চাব কিমান ওখ মানে আৰু আছেই। বল 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 ৰিপন 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 বল 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 বল। জোচ নাই নেকি ভাই? বল 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 বল। ইমানটো আহিবলৈ ইমান ভাগৰি গৈছোঁ। বাপৰে দূৰ নাই আৰু খন্তেক অপেক্ষা আৰু। হে প্ৰভু। বন্ধুসকল এয়া চাব ফাইনেলি আহি পালোঁ, মানে মন্দিৰত প্ৰৱেশ কৰিলোঁ আৰু এয়া চাব মন্দিৰটো। মানে ইয়াত বহুত কাহিনী আছে আৰু বহুত হিষ্টৰিকেল কিবা আছে, মই ইমান ভালকৈ ক'ব নাজানো মানে কি এনেকুৱা কি কাহিনী আছে, মানে যিমানখিনি পাৰোঁ ক'লোঁ আৰু আপোনালোকক। বন্ধুসকল এয়া হ'ল পবিত্ৰ ৰুক্মিণী মন্দিৰ আৰু এই মন্দিৰত মানে বহুত এনেকুৱা পৌৰাণিক কিবা আছে, মানে আপোনাৰ যেনেকুৱা কিবা যিকোনো মানে মনোকামনা বিচাৰে মানে ইয়াত আপোনাৰ আশাটো পূৰণ হয় আৰু তাৰ বাবে আহিলোঁ। আৰু ইমান চিৰি বগা আহিছোঁ মানে কষ্টকৈ, এয়া দেখিব পাৰিছে ঘামি একেবাৰে চেচ আৰু কয় নহয় ভগৱানৰ নামত আহিলে চব কিবা মানে পচিবল হৈ যায় ন। এতিয়া আহিছোঁ যে যিহেতু মানে ধূপকাঠিয়ে হেৰাই থাকিলে উপায়টো নাই আৰু ইয়াতে মানে ধূপকাঠি আছিলে, সেইটোৱে এতিয়া জনাম আৰু ভগৱানৰ নামত। ধূপকাঠি জ্বলোৱা হ'ল বন্ধুসকল, আৰু আপোনালোকে এই জেগাটোত আহিব পাৰে।
ভিডিঅ'টো চাব আৰু গোটেইখিনি এয়া আৰু এই মন্দিৰটো এয়া চাব এই হিলটো আৰু আমাৰ ৰিপন ভাই ক'ব মানে হিলটো কি কাহিনী আছে বন্ধুসকল এয়া চাব এয়া মানে পবিত্ৰ ৰুক্মিণী মন্দিৰৰ এইটো কিবাটো আৰু এয়া চাব ইয়াতে মানে মানুহকেইটা আহি ইয়াতে ধূপ ধূনা ইয়াতে জ্বলায় আৰু এয়া চাব ধুনীয়া চাব ফটো লগোৱা আছে ৰিপন ভাই ক'ব মানে এই শিলগুটিটোৰ কি কাহিনী আছে ভাই কচোন যেতিয়া ভগৱান শ্ৰীকৃষ্ণ ৰুক্মণীপুৰত পলাই আহিছিলে হয় হয় তাৰপৰা মানুহখিনিয়ে ভগৱান শ্ৰীকৃষ্ণ তাৰপৰা যেতিয়া গুচি গ'ল মানে ইয়াৰ পৰা তেতিয়া মানে আপোনাৰ এই শিলটো মানে চিন হিচাপত থাকি গ'ল ন বন্ধুসকল এয়া চাব ব্লগৰ মানে দুজন মানে এয়া ৰিপন ভাইৰ আৰু মোৰ মানে এয়া নাম লিখা আছে মিষ্টাৰ ৰিপন ব্লগছ আৰু এয়া চাব ৰজত ব্লগ বুলি লিখা আছে ধুনীয়াকৈ আৰু ইয়াত কম চিম্বলটো লিখি দিয়া আছে মানে ইয়াত যি মানে লিখে মানে এইটো পায় বুলি কয় আৰু এনেকুৱা বিশ্বাস মানুহে কৰে আৰু এইটো কাৰণে চবেই এনেকৈ লিখে নিজৰ ভালপোৱা নামো লিখে এয়া চাব ধুনীয়াকৈ লিখি গৈছে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে এই পবিত্ৰ মানে এই শিলটোত পূজা কৰিবৰ কাৰণে আহে আৰু দূৰ দূৰণিৰ পৰা আহে আৰু মানুহ এয়া চাব কি ধুনীয়া আৰু এইফালে চাব এয়া মন্দিৰৰ মানে বাহিৰৰ পৰিৱেশ এয়া চাব এইয়া প্ৰকাণ্ড শিল আছে এইফালে গছ গছনি আছে আৰু এইফালে নদীখন আছে তাৰপিছত এইফালে চাব এইফালে পাহাৰটো আছে এয়া চাব কি ধুনীয়া পাহাৰ এইফালে ভালে লাগিছে আৰু দেই মন্দিৰটো আহি মই কেতিয়াও ভবা নাছিলোঁ যে আজি আহিব পাৰিম বুলি কয় নহয় ভগৱানৰ কৃপাত আহি পালোঁ আৰু চিৰি বগাই আহিলোঁ আৰু এয়া চাব কি ধুনীয়া মন্দিৰটো বন্ধুসকল কথা এটা ক'বলৈ গৈ আছোঁ মানে কয় নহয় মনৰ যিকোনো এটা আশা পূৰণ হ'বলৈ মানে যিমানেই কষ্ট নহওক কিয় যিমানেই চিৰি নহওক কিয় মানে কিবা এটা ভাল লাগি যায় আৰু ইয়াত অহাৰ পাছত চ' এতিয়া ঘৰলৈ যাব ওলালোঁ আৰু আমি বন্ধুসকল আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগ পাম পুনৰ এটা নতুন ভিডিঅ'তে তেতিয়ালৈ বাই বাই